হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ছানডে ভ্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ৰাতিপুৱা আজি ৰবিবাৰ যিহেতু ডিউটি নাই, ৰাতিপুৱা উঠিয়েই খিৰিকীৰে চিদ্দিকা আৰু মই চাব ল'লোঁ তলত কি হৈছে নহৈছে। আৰু আজি ছানডে যিহেতু চিদ্দিকাই শাস্তি কৰিব ন, দিনত এইটো খাম সেইটো কাৰণে উঠিয়েই মই অলপ ফ্ৰুইটছ ভাল কৰি ল'লোঁ তাইৰ কাৰণে, আৰু লাগিলে তাইক সেইটোৰ পৰা উলিয়াই দিম। আৰু তাইক ক'লোঁ মুখ ধোৱা কথা, দাঁত মাজা কথা, কিন্তু আমাৰ বাইদেৱে হেনো দাঁত নামাজে। আৰু আজি ৰবিবাৰ কাৰণে একেবাৰে চব চাফা কৰিলোঁ, ৰুম মচাৰ পৰা কাপোৰ ধোৱাৰ পৰা চব কৰি মই আজৰি শুই উঠিয়ে। আৰু বাইদেৱে এতিয়া আমাৰ ডাইনিং টেবুল হিচাপে পাৰি থোৱা কাপোৰখনৰ ওপৰত বহি লৈছে চাহ খাবলৈ। যিহেতু তাই মুখ নোধোৱে, গতিকে ময়ে মুখ ধুই লওঁ। আৰু তাই দাঁত মুখ নোধোৱাকৈ, মানে দাঁত নামাজাকৈ চাহ খাব বহিছে। আৰু ভাবিছোঁ আজি ৰবিবাৰ যিহেতু বহুত দিনৰ মূৰত আমাৰ যিটো জুলুঙা অফিচলৈ লৈ যোৱা জুলুঙাটো ভাবিছোঁ ধুই দিওঁ। বহুত দিন হ'ল ঘৰৰ পৰা অহাৰ পৰা ধোৱাই নাই, ডেইলি ইউজ কৰা যায় যিহেতু। আৰু জুলুঙাৰ ভিতৰৰ পৰা ওলালে মোৰ মানি বেগ, তাতে মোৰ ডকুমেণ্টছ আৰু মোৰ পইচাৰ টোপোলা থাকে। আৰু লগতে এইটো কি ওলাইছে এইবিলাক গম পাইছেনে আপোনালোকে? বহুত ডাঙৰ কথা হৈছে এটা। কালি মানে অফিচত তাইক মই কিবা খাবৰ কাৰণে 10 টকা এটা দিলোঁ, কিবা কিনি আনি খাব, মানে ফ'ৰ্থ গ্ৰেড দাদাজনৰ লগত। কিন্তু তাই কি কৰিলে, 10 টকাটোকে সমানে ইমান ধুনীয়াকৈ ছিঙি পেলাই বৰ ধুনীয়াকৈ আনি পেলাই মোক দিছে কি বস্তু চাবলৈ। এতিয়া এইটো ঘৰলৈকে গ'লেহে চেঞ্জ কৰাব লাগিব বেংকত গৈ। যি নহওক এতিয়া এনেকৈ বাৰু জমা কৰি ৰাখিব লাগিব। আৰু এইখন হৈছে মোৰ ড্ৰেছিং, আৰু ড্ৰেছিঙৰ ওচৰত সেয়া মোৰ সজোৱা বস্তু, মানে তেল, পাউডাৰ, কিবা কিবি যি লাগে। আৰু ৰাতিপুৱাই আজি আহিলে মালিকৰ ঘৰৰ পৰা পিঠা, বহুত দিনৰ মূৰত গৰম পিঠা দিছে যিহেতু খাই লোৱাই ভাল। আৰু আমাৰ চিদ্দিকাই গৰমে আছে কাৰণে বিচনীৰে ঠাণ্ডা কৰিছে। আৰু অৱশ্যে ইয়াতে গৰম পৰিছেও অলপ, বিচনী মাৰিব পৰা হৈছে যেনেই লাগিছে। গতিকে ৰাতিপুৱাই আমি ষ্টাৰ্ট কৰিলোঁ লাল চাহ। আচলতে লাল চাহ ময়ো খাওঁ, ভাল পাওঁ, আৰু তাইকো খোৱাওঁ। গাখীৰ দিয়া চাহ প্ৰায় নাখাওঁৱেই বুলি ক'ব পাৰি, অফিচত কেতিয়াবা মাজে খোৱা যায়। আৰু মই যিহেতু লাল চাহ অকণমান নিমখ দি খাই ভাল পাওঁ। আপোনালোকে বাৰু কি চাহ ভাল পায় ক'বচোন। আৰু বজাৰত গৈছিলোঁ, বজাৰৰ পৰা আনিলোঁ অকণমান মাছ, আৰু ভাবিলোঁ আৰু তলত যে চব্জি বেপাৰীৰ নিচিনাকৈ ময়ো এখন দোকান দি লৈছোঁ ৰুমৰ ভিতৰতে। দুপৰীয়া ভাত খালোঁ, ভাত খাই আমাৰ বাইদেউ শুই গ'ল বেবী লৈ। আৰু তাৰপিছত আৰু সন্ধিয়া কি কৰিলোঁ নকৰিলোঁ চববিলাক ভিডিঅ' কৰিব পাহৰি গ'লোঁ। আৰু নেক্সট ডে আকৌ ফাৰ্মাচীত বহি হস্পিটেলৰ আমাৰ বাইদেউ আৰম্ভ হৈ গৈছে দিনটোলৈকে। আজিলৈকে বাৰু ইমানেই, বাই বাই।